বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DS ইনফৰমেশ্যনলৈ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত কথকলি নৃত্য জড়িত হৈ আছে? দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যৰ সৈতে জড়িত হৈ আছে। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ জাতীয় গছ কি হয়? ভাৰতবৰ্ষৰ জাতীয় গছজোপাৰ নাম হৈছে বৰগছ। এতিয়া আহিছো অন্তিম প্ৰশ্নলৈ। দীঘল জিভা থকা স্বত্তেও মাতিব নোৱাৰা জন্তুটো কি? দীঘল জিভা থকা স্বত্তেও মাতিব নোৱাৰা জন্তুটোৰ নাম হৈছে জিৰাফ। আপোনালোকলৈ বুলি আগবঢ়োৱা প্ৰশ্নটো হৈছে এছিয়া মহাদেশৰ ভৌগোলিক ক্ষেত্ৰৰ পৰা ডাঙৰ দেশখনৰ নাম কি? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'সমূহ চাই ভাল লাগিলে আনে জানিব পৰাকৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এইবাবে, কাৰণ এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকলৈ সদায় আগবঢ়াম। ধন্যবাদ।